নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আছামিজ মেকিং নামৰ চেনেলটিলৈ। এইটো চেনেলত জেনেৰেল নলেজৰ প্ৰশ্ন আৰু উত্তৰ দিয়া হয়। যদি আপুনি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 1 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাব্য কোনখন? বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাব্য হ'ল মহাভাৰত। 2 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ বৃহত্তম দ্বীপখনৰ নাম কি? বিশ্বৰ বৃহত্তম দ্বীপটোৰ নাম হ'ল গ্ৰীণলেণ্ড। 3 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনখন? বিশ্বৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম হ'ল খড়গপুৰ ৰেলৱে জংচন। 5 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ দীৰ্ঘতম নদীৰ নাম কি? বিশ্বৰ দীৰ্ঘতম নদী হ'ল নীল নদী। 6 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? বিশ্বৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হ'ল হামিং বাৰ্ড। 7 নম্বৰ প্ৰশ্নটো হ'ল বিশ্ব ধূম্ৰপান নিষেধ দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব ধূম্ৰপান নিষেধ দিৱস 31 মে' তাৰিখে পালন কৰা হয়। 8 নম্বৰ প্ৰশ্নটো হ'ল বিশ্ব খাদ্য দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব খাদ্য দিৱস 16 অক্টোবৰত পালন কৰা হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব জনসংখ্যা দিৱস 11 জুলাইত পালন কৰা হয়। 10 নম্বৰ প্ৰশ্নটো হ'ল বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব জল দিৱস 22 মাৰ্চত পালন কৰা হয়। 11 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বত আটাইতকৈ বেছি কয়লা উৎপাদন কৰা দেশ কোনখন? বিশ্বত আটাইতকৈ বেছি কয়লা উৎপাদন কৰা দেশ হ'ল চীন। 12 নম্বৰ প্ৰশ্নটো হ'ল বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰত পালন কৰা হয়। 13 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ জনসংখ্যা কোন চনত প্ৰথমবাৰৰ বাবে 1 বিলিয়ন বা 100 কোটি পাৰ কৰিছিল? উত্তৰটো হ'ল 1804 চনত। 14 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ প্ৰথম কিতাপ ছপা কৰা দেশ কোনখন? বিশ্বৰ প্ৰথম কিতাপ ছপা কৰা দেশ হ'ল চীন। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।